মৰ্নিং ট্ৰেডাৰ্ছ। চ' আজি আমি আজি আমাৰ প্ৰফিট হ'ল। চ' আজি ৰাতিপুৱা জাষ্ট এনালাইচিছ অলপ মানে কৰা দেৰি হৈ গ'ল, চ' অলপ দেৰিকৈ ৰেকৰ্ড কৰি আছোঁ। চ' মই কৈ দি আছোঁ। চ' আজি বহুত ধুনীয়া গেপ আপ আছিলে, ঠিক আছে। বহুত ডাঙৰ গেপ আপ এটা আহিছিলে। নিফটিত বেংক নিফটিত 300 পইণ্ট আৰু নিফটিত এপ্ৰক্স 150 পইণ্ট গেপ আপ খুলিছে, ঠিক আছে। চ' এনেকুৱা চিচুৱেশ্যনত কি কৰিব লাগে, মানে যোৱাকালি যদি আমি মাৰ্কেট চাই, ঠিক আছে, নিফটিত চাওক কিমান ধুনীয়া ফল হৈছে। ফল হৈ পেলাই আকৌ ডাইৰেক্ট ইমান 21,700 ছাপৰ্ট লৈ পেলাই আকৌ আপ গুচি গ'ল, ঠিক আছে। চ' যোৱাকালি ইমান ভলেটাইল আছিল, মানে দুইফালে মুভমেণ্ট কৰিছে। ডাউনতো মুভমেণ্ট কৰিছে, গেপ আপতো মানে আপৱাৰ্ডতো মুভমেণ্ট কৰিছে, ঠিক আছে। চ' যোনে ইয়াতে চেল কৰিছে, ধুনীয়া প্ৰফিট আছে, যোনে বুক কৰা নাই সি ভাবিছে আৰু পৰিব, বাট চাওক ছাডেনলি ৰিভাৰ্চ হৈ গ'ল, ঠিক আছে। চ' আকৌ মানে লছ হ'ল, ঠিক আছে। লাষ্টত গৈ পেলাই আপোনাৰ ইয়াতে 21,931 পৰা আকৌ ৰেজিষ্টেঞ্চ লৈ পেলাই আকৌ তলত পৰিছে। ইয়াতে কেইটামান চেলাৰ আহিছে, ঠিক আছে। ইয়াতে বায়াৰ্ছ আছে, ধুনীয়াকৈ বায়াৰ্ছ পৰিছে, বায়াৰ্ছ ধুনীয়া প্ৰফিট এটা আছে এতিয়া, আৰু চেলাৰ্ছ ইয়াতে কেইটামান চেল কৰিছে যোৱাকালি। চ' আজি ধুনীয়া গেপ আপ খুলি গৈছে, ঠিক আছে। ইমান ডাঙৰ গেপ আপ খুলিছে। চ' ইয়াক যিকেইটা বায়াৰ্ছ আছে, চ' আমি ইয়াক ডাইৰেক্ট ইয়াৰ পৰা যিকেইটা বায়াৰ্ছ আছে, ই ধুনীয়া প্ৰফিটত আহি গৈছে, ঠিক আছে। চ' তাক টাৰ্গেট কৰা, এইটো অলৰেডি প্ৰফিট আছে। ইমান মানে ইয়াক যদি ওলাব, ঠিক আছে, 21,700 আহিব লাগিব নিফটিত, তেতিয়াহে এক্সিট কৰিব, তেতিয়াহে লছত হ'ব। চ' ইয়াক টাৰ্গেট কৰিব নোৱাৰোঁ এজ পাৰ আমাৰ প্ৰাইজ একশ্যন এণ্ড চাইক'লজি। ইয়াক টাৰ্গেট কৰিব নোৱাৰোঁ, ঠিক আছে। চ' আমি বাই এটা ট্ৰেড বনাইছিলোঁ ৰাতিপুৱা, ঠিক আছে। চিমিলাৰলি সেইটোত আমাৰ প্ৰফিট হ'ল, ঠিক আছে। চিমিলাৰলি বেংক নিফটি চাব পাৰে। বেংক নিফটিটো ছেমে হৈছে। যোৱাকালি ইমান ধুনীয়া মানে ফল হৈছে, ঠিক আছে। ফল হৈ পেলাই আকৌ ৰিভাৰ্চ হৈ গ'ল, মানে 46,000 পাই গৈছে, 45,800লৈকে পাই গৈছে, ভাবিছেনে। 800 ছাপৰ্ট লৈ পেলাই আকৌ ৰিভাৰ্চ হৈ গৈছে। চ' যোনে ভাবিছে কি 46 ব্ৰেকডাউন হৈ গ'ল, এতিয়া বহি থাকোঁ আৰু এতিয়া আৰু কি মানে আৰু ডাউন যাব, ঠিক আছে, ৰিভাৰ্চ নহয় আৰু। সিহঁতক এনেকুৱা মানে ষ্টপলৈ হিট কৰিছে, আপুনি চাব পাৰে কিমান ডাঙৰ হিট, মানে যিকেইটা ওলাব পাৰে ওলালে আৰু যিকেইটা ওলোৱা নাই ধুনীয়া লছ লৈছে আৰু, ঠিক আছে। আকৌ ইয়াতে নতুন চেলাৰ্ছ আহিছে। চ' আজি গেপ আপ ইয়াতেও হ'ল 300 পইণ্ট, এৰাউণ্ড 300 চামথিং কিবা গেপ আপ হৈছিলে, ঠিক আছে। চ' আমি ইয়াতে বেংক নিফটি ট্ৰেড কৰিছোঁ। আপুনি জানে মই বেংক নিফটি ট্ৰেড কৰোঁ ওৱান লট দি, ঠিক আছে। মোবাইলত মই ট্ৰেড কৰোঁ আৰু লেপটপত মই চাৰ্ট চাওঁ, ঠিক আছে। মোবাইলত বহুত কনভিনিয়েণ্ট ফিল কৰোঁ, মই ফাষ্ট আছে মোবাইলত, মোৰ মানে স্পীডটো অলপ বেছি আছে। মোবাইলত ট্ৰেড কৰোঁ কাৰণ আপুনি কৈ দি আছোঁ একজেক্ট মানে ক'ত ট্ৰেড লৈছিলোঁ, ঠিক আছে। চ' আমাৰ ট্ৰেড আছিলে 46,700 মই CE লৈছিলোঁ এৰাউণ্ড 928ত, ঠিক আছে। চ' মই এতিয়া দেখুৱাই আছোঁ 928 না, 928 এইখিনি মানত, ঠিক আছে। চ' এইখিনি মানত মই ইয়াতে ট্ৰেড এটা লৈছিলোঁ, ঠিক আছে। এইখিনি 928ত আৰু এক্সিট কৰিলোঁ মই বেছি টাইম লগা নাই এক্সিট কৰিব। আমাৰ টাৰ্গেট পাই গৈছোঁ 10:09। এইটো মই মোবাইলত চাই পেলাই কৈ আছোঁ টাইমটো, ঠিক আছে। চ' কনফিউজ নহ'ব। 9:10:09 অ'কে। ইয়াতে এইখিনি জেগাত আমি আকৌ ক্ল'জ কৰিলোঁ, ঠিক আছে। আমি মানে আমাৰ টাৰ্গেট যোনটো আছিলে 100 পইণ্ট পালোঁ, তাৰপিছত আমি এক্সিট কৰিলোঁ, ঠিক আছে। আৰু যদি এক্সিট কৰা নহ'লে আৰু ৰখি থাকিলে যে 47,000 ব্ৰেক হ'ব, চ' কেনেকৈ ৰিভাৰ্চ হৈ গ'ল, ঠিক আছে। চ' যোনটো আপোনাৰ ৰিস্ক টু ৰিৱাৰ্ড সেইটো মেইনটেইন কৰিব, সেইটো যদি পাই গৈছে ওলাই যাওক আৰু, ঠিক আছে। কেতিয়াবা হয় যে আপোনাৰ মানে ডাঙৰ প্ৰফিট এটা দি দিয়ে, বাট ইউজুৱেলি মই ওলাই যাওঁ আৰু নৰখোঁ। বাট মই এইটোৰ ওপৰত কাম কৰি আছোঁ, ঠিক আছে। কি প্ৰফিটটো আৰু হোল্ড কৰিব পৰা যায়, যাতে মেক্সিমাম প্ৰফিটটো বুক কৰা যায়। বাট এইটো লাহে লাহে আহিব, ছাডেনলি আহিব, আৰু মই একচেপ্ট কৰিছোঁ ছাডেনলি নাহিব, লাহে লাহে আহিব। কিয়নো প্ৰফিট যদি পাই আছোঁ এইটো বুক কৰি ওলাই যাওক, তেতিয়া মটিভেশ্যন এটা আহে, ঠিক আছে। যদি আপুনি প্ৰফিট বুক কৰা জানে, যদি লছে আকৌ লৈ লয়, যদি ইয়াতে মই নকৰা হ'লে লছ ল'লোঁ হয়, লছটো নল'লোঁ হয়, ইয়াতে মানে কাট টু কাট থাকিলে হয়, ঠিক আছে। চ' আজি প্ৰফিট হ'ল, আজি যোনটো আমি ভাবিছিলোঁ সেইটো এনালাইজৰ মতে মানে হ'ল, ঠিক আছে। চ' এইটো প্ৰাইজ একশ্যনটো বহুত ডাঙৰ
তো ৱাইজেষ্ট ক'ব গ'লে আপোনাৰ কোৰ্চ হয়। কোৰ্চ মিনছ এইটো মানে ষ্টাডি হয়, আপুনি বহুত প্ৰাইজৰ চাৰ্টটো বহুত ভালকৈ চাব লাগিব, ঠিক আছে। ইয়াতে যদি মাষ্টাৰ কৰিলে ন, তেতিয়া আপোনাক কোনো ৰখাব নোৱাৰে প্ৰফিট কৰাবলৈ। চ' এতিয়া সেইটোতে মই কাম কৰি আছোঁ। প্লাছ চাইক'লজি আছে, ডিচিপ্লিন আছে, চিষ্টেম, ট্ৰেডিং চিষ্টেম মানে আপুনি যোনটো ফ'ল' কৰে সেইটো আছে, ঠিক আছে। এইবিলাক ঢেৰ কিবা কিবি আছে। চ' এইবিলাক লাহে লাহে আপুনি প্ৰেক্টিচ কৰি থাকক। আপুনি জানে মই 1 লট দি বেংক নিফটি ট্ৰেড কৰোঁ, ঠিক আছে। চ' সেইটোৱে। তো আজি আমাৰ প্ৰফিট হ'ল 1980, 1980। চ' আমি কেপচাৰ কিমান পইণ্ট কৰি মই কৰি আছোঁ, এৰাউণ্ড 130 পইণ্ট মই কেপচাৰ কৰিলোঁ আজি, উইচ ইজ ভেৰি গুড, ঠিক আছে। চ' আপুনি কিবা যদি লাৰ্ণিং ল'ব পাৰে, লাৰ্ণিং ল'ব, ঠিক আছে, প্ৰাইচ একচন চাই পেলাই। চ' আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম, ঠিক আছে। চ' ধন্যবাদ।